1949 চনত গঠন হোৱা অসমৰ সৰ্ববৃহৎ প্ৰাথমিক শিক্ষকৰ সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আজি উত্তৰ অসম মণ্ডলৰ এখন মাণ্ডলিক সভা অনুষ্ঠিত হৈছে। এই লখিমপুৰ জিলাৰ এই ঐতিহ্যমণ্ডিত স্থানত জোনাইৰ পৰা তেজপুৰলৈকে এই মহকুমাসমূহৰ শিক্ষকৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত হৈছে আৰু এই সভাৰ জৰিয়তে আমি ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাটোৰ স্থিতি উত্তৰ অসম মণ্ডলত কেনেধৰণৰ অৱস্থিতি হৈ আছে এই বিষয়ে আমি পৰ্যালোচনা কৰিছোঁ। আজিৰ তাৰিখলৈকে এই নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় 6 মাহ কাল হোৱা অৱস্থালৈকে ছাত্ৰ ছাত্ৰীসকলে সকলোখিনি কিতাপ পালেনে নাই, শিক্ষক শিক্ষয়িত্ৰীসকলে ক্লাছৰুমৰ ভিতৰত থাকিব পাৰিছেনে নাই আদি ইত্যাদি বিষয়বোৰ আমি ভালকৈ ইয়াত পৰ্যালোচনা কৰিছোঁ আৰু আমি চেষ্টা কৰিছোঁ কেনেকৈ ৰাজহুৱা শিক্ষাক উজ্জীৱিত কৰিব পাৰি। কাৰণ আমি দেখিছোঁ যে ৰাজ্যখনৰ এতিয়া ড্ৰপ আউটৰ ক্ষেত্ৰত ৰাজ্যখন আজি ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় স্থানত আছোঁ। এতিয়া এই ড্ৰপ আউটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ শিক্ষক সংগঠন হিচাপে আমাৰ দায়িত্ব কি? আমি ইতিমধ্যে পালন কৰি অহা দায়িত্ববোৰ আমি বিগত সময়ত প্ৰায় 9140টা ফেমিলি ছাৰ্ভে কৰি 581গৰাকী শিশুক আমি বিদ্যালয়মুখী কৰিছিলোঁ। ইয়াক আমি আৰু অধিক কেনেকৈ ত্বৰান্বিত কৰিব পাৰোঁ এইবোৰ বিষয়ত আমি ইয়াত আলোচনা কৰিছোঁ আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে শিক্ষাৰ্থীৰ অভাৱত বিদ্যালয় বন্ধ কৰি যি এটা ৰাজহুৱা শিক্ষানুষ্ঠানৰ হ্ৰাস কৰা কাৰ্যসূচী লৈ আছে, এই কাৰ্যসূচী কেনেকৈ ৰোধ কৰিব পৰা যাব এই বিষয়বোৰ আলোচনা কৰাৰ সমান্তৰালকৈ শিক্ষকসকলৰ যিবোৰ সমস্যা আছে এই সমস্যাসমূহ আমি ইয়াত পৰ্যালোচনা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে ৰাজ্য চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থাক উন্নত কৰাৰ কাৰণে কিছু পদক্ষেপ আমি যিবোৰ পৰামৰ্শ প্ৰদান কৰি আছোঁ এইবোৰ পৰামৰ্শ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আৰু ৰাজহুৱা শিক্ষাক উজ্জীৱিত কৰিব।